তো ফাইনেলি এয়াই হৈ গ'ল জগন্নাথ মন্দিৰৰ ৰাতিৰ পৰিৱেশ। ৰাতিৰ পৰিৱেশ ভাল লাগিছে। জগন্নাথ মন্দিৰলৈ আগতে আহিছোঁ, কিন্তু ৰাতি নাই অহা আৰু মই ইয়াত ভিডিঅ' বনোৱা নাই। তো আজি বনাইছোঁ, চাব ভালকৈ। তো ফাইনেলি হৈ গ'ল এইখনেই গেট জগন্নাথ মন্দিৰৰ। এতিয়া আমি ভিতৰলৈ সোমাই গৈছোঁ। এয়া ভিতৰলৈ সোমাই গৈছোঁ। এটা বহুত ধুনীয়া পৰিৱেশ, খুব ভাল লাগিছে। তো চাওক গাইজ, এয়াই কিমান সুন্দৰ এটা পৰিৱেশ। তো ইয়াতে চাকি বন্তি দিয়া হয়। এতিয়া আমি আৰু এটা ষ্টেপ ওপৰলৈ উঠি যাব লাগিব। তো উঠি গৈ আছোঁ। তো ফাইনেলি এয়াই হৈ গ'ল জগন্নাথ মন্দিৰ। কিছু ধুনীয়া এটা দৃশ্য, আৰু একদম ধুনীয়া দৃশ্য দেখাইছোঁ। চাই থওক, সেয়া চাওক, ইমান এটা ধুনীয়া দৃশ্য। বঢ়িয়া, ইমান ছুপাৰব লাগিছে। ৰাতিৰ পৰিৱেশ সঁচাকৈ বহুত ভাল লাগিছে। মই নিজেও দেখি খুবেই ভাল লাগি গৈছে সঁচাকৈ। এই আমাৰ পিচকু মাইনাই খুব ধুনুকৈ চাই আছে, একদম বিৰাট ভাল পাইছে চাই পেলাই। ধুনীয়া পৰিৱেশ আজি। লগতে এয়া এমি আছে। কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। বিশেষকৈ ৰাতিৰ পৰিৱেশটো আগতে দেখা নাছিলোঁ, যে আজি দেখা পাই ইমান ভাল লাগিছে নহয় সঁচাকৈ। মানে মই ক'বলৈ গ'লে ৰাতি অহাটোহে বেছি ভাল লাগিব। অঁ হয় নেকি? ৰাতি আহি বেছি ভাল পাব নহয় জানো? হয় হয়। অ'কে। তো এয়া দিছোঁ, এয়া চব ইমান এটা ধুনীয়া পৰিৱেশ সঁচাকৈ। বঢ়িয়া। ভিতৰখন অলপ দেখাই দিছোঁ, চাই লওক ভালকৈ। সঁচাকৈ কিছু ধুনীয়া বনাইছে, মন পবিত্ৰ হৈ যায় ইয়ালৈ আহিলে। দান পাত্ৰ, সেৱা এটা কৰি দিওঁ। তো এইখনেই মেইন গেট। ইয়াতে সোমাই ভিতৰলৈ গৈ আপোনালোকে সেৱা কৰিব পাৰিব। আৰু ভিতৰত কেমেৰা এলাও নাই, মানে মোবাইল ফোন বা যিকোনো ডিজিটেল কেমেৰা হ'লেও আপোনালোকে আনিব নোৱাৰিব। সেইটো কাৰণে কেমেৰা এলাও নাই, সেইটো খালি চাই ল'ব। আৰু এইটো এটা দৃশ্য ইমানেই ভাল লাগিছে সঁচাকৈ, কিমান ধুনীয়া শান্ত পৰিৱেশ। তো ফাইনেলি জগন্নাথ মন্দিৰ দৰ্শন কৰিলোঁ, ভাল লাগিলে। তো আপোনালোকেও যদি জগন্নাথ মন্দিৰলৈ অহা নাই, আহিব। ডিব্ৰুগড়ৰ এটা খুব ভাল লগা পৰিৱেশ, ভাল লাগে ইয়ালৈ আহিলে, বিৰাট বঢ়িয়া লাগে। সেইটো কাৰণে আহিব আপোনালোকে, চাই যাব। আৰু ওচৰতে এইবিলাক দোকান চোকান চব আছে, আপোনালোকে যিকোনো বস্তু ইয়াত কিনিব পাৰিব। আৰু ইয়াত চাকি বন্তি দোকানো আছে ওচৰত, আপোনালোকে ইয়াৰ পৰা চাকি বন্তি লৈ ভিতৰত দিব পাৰিব। ইমানেই আছিলে জগন্নাথ মন্দিৰৰ বিষয়ে। তো জগন্নাথ মন্দিৰ দেখালোঁ আপোনালোকক, ৰাতি কেনেকুৱা লাগে ৰাতিৰ পৰিৱেশ। তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ এই চেনেলটো যদি কোনোবাই নতুনকৈ চাইছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন অল কৰি ল'ব। তো আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জগন্নাথ মন্দিৰৰ পৰা।